নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক ভালে আছেনে? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি কোনো ব্লগ লৈ পিনি নহয়, আজি হ'ব চেলেঞ্জ। আৰু কি চেলেঞ্জ হয় সেইটো আপোনালোকে চাই থাকক, শেষলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। এতিয়া কৰিম ইক চেলেঞ্জ, আৰু এয়া মোৰ বা আৰু মই চেলেঞ্জটো কৰিম। আৰু যোনে জিকিব 500 টকাটো পাব, আৰু যোনে হাৰে ভাল শাস্তি আছে, পানিচমেণ্ট আছে। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ আৰু এক কেইটাকৈ হৈছে 10টা আৰু লগত আছে স্প্ৰাইট আৰু অকণমান নিমখ আৰু আৰু 5 মিনিটৰ ভিতৰত 10টা ডিম শেষ কৰিবই লাগিব। আৰু যোনে 5 মিনিটত 10টা ডিম শেষ নকৰে তাক কিন্তু ভাল শাস্তি দিব লাগিব, আৰু কিন্তু সেই শাস্তিটো ল'বই লাগিব। ঠিক আছে, 5 মিনিটৰ টাইমটো ছেট কৰি দিব ন। টাইমাৰটো দেখাই দিছোঁ, টাইমটো ষ্টাৰ্ট কৰাৰ টাইমত ষ্টাৰ্ট কৰাৰ পাছত ষ্টাৰ্ট ষ্টাৰ্ট। মই জিকিলোঁ, কাৰণ আছে ইয়াৰ ওচৰত 6টা, মোৰ ওচৰত 2টা। পানিচমেণ্ট পাবই। পানিচমেণ্টটো আহি আছে, চাফ কৰি লওঁ, এইখিনি ধুনীয়াকৈ থৈ আহোঁ। তাৰপিছত পানিচমেণ্টটো কি আছে আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰাকৈ। এতিয়া পানিচমেণ্ট খাবলৈ ৰেডি হৈ আছে, আৰু মই জিকিলোঁ যিহেতু এতিয়া এই 500 টকাটো মোৰ। আৰু তোমালৈ পানিচমেণ্ট 2টা জলকীয়া খাবই লাগিব। ইয়াত কোনো হেৰি নাই, এটা খাম, এটা নহয় 2টা। যিহেতু মোৰ বাহঁতো জ্বলা লাগিলে মোৰো বেয়া লাগিব, সেইকাৰণে পানী এগিলাচ লৈ লৈছোঁ।
কমপ্লিট বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো সেইখিনিকে চাব লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব যাতে মোৰ অহা ভিডিঅ'বোৰ আপোনালোকৰ ওচৰলৈ যায় ইমান ধুনীয়াকৈ খাই দিলে